বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ 8জনৰ ওচৰত কম্বল বিতৰণ। বৰপেটা বখৰী হৰিপুৰত নৈ ভঙা দুখীয়া বিধৱা মহিলাসকলৰ মাজত অনুভূতি নাগৰিক মঞ্চৰ সদস্যসকল। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সদস্যসকলে আজি বাহাদুৰ ইছলামৰ নেতৃত্বত বৰপেটা বখৰী হৰিপুৰত নৈ ভঙা দুখীয়া বিধৱা মহিলাসকলৰ মাজত উপস্থিত হৈ পুমহীয়া ঠাণ্ডাৰ পৰা সকাহ পাবলৈ প্ৰায় 100খন কম্বল বিতৰণ কৰে। দুখীয়া 8জনক এই মুহূৰ্তত কাৰ্যসূচীত উপস্থিত থাকে সভানেত্ৰী মানসিয়া দিল্ল, সম্পাদিকা পাৰভিন হুছেইন, উপাধ্যক্ষ মজিদা আহমেদ, সহকাৰী সম্পাদিকা আনোৱাৰা বেগম, প্ৰচাৰ সম্পাদিকা মমিৰ ৰহমান আৰু কাৰ্যকৰী সদস্য গীতালী বিষয়া। সভাত সভানেত্ৰী মানসিয়া দিলে ভাষণত জনসংখ্যা ৰোধ সম্পৰ্কে বিস্তৃত আলোচনা কৰে আৰু সমাজৰ দুখীয়া ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি সমাজখন সৰ্বাংগ সুন্দৰ কৰিবলৈ আহ্বান জনায়। উচ্চ শিক্ষাৰ জৰিয়তে আমাৰ সমাজত শিক্ষিত যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত নিয়োজিত হৈ জীৱন ধাৰণৰ এক উপযোগী পথ বাছি লৈ পৰিবাৰ তথা ঘৰখনৰ অভাৱ অনটন দূৰ কৰি পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে। লগতে বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই আগন্তুক দিনত 8জনৰ ওচৰত থাকি ভৱিষ্যতে কাম কৰি যাব বুলি মত পোষণ কৰে। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চ বৃহত্তৰ হাতীগাঁও অঞ্চলৰ এক প্ৰতিষ্ঠিত সামাজিক সংগঠন। এওঁলোকে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত দৰিদ্ৰ পীড়িত মানুহখিনিৰ কাৰণে তেওঁলোকে কাম কৰি আহিছে আৰু এইবাৰো মনস্থ কৰিলে যে আমাৰ বৰপেটাত এটা বিশেষ গাঁৱত তেওঁলোকে তেওঁলোকৰ মানৱীয়তাৰ খাতিৰত কিছু কম্বল বিতৰণ কৰিব। তো সেই সূত্ৰে মোৰ লগত কথোপকথন হ'ল। মই ক'লোঁ যে আমাৰে নিজৰ গাঁওখনতে যথেষ্ট দৰিদ্ৰ পীড়িত মানুহ আছে, তেওঁলোকৰ কাৰণে আপোনালোকে কম্বল বিতৰণ কৰিব পাৰে।